কি কৰি আছা? কি কৰি আছা? কি কৰিম ভাই বৰ্তমান এই কিতাপবিলাক পঢ়াও মই অসমত থাকি লাভ নাই দিল্লী মুম্বাই গুচি যাম মানে গেছৰ চিলিণ্ডাৰ যিমান লিক নহয় অসমত সিমান কুৱেশ্যন পেপাৰবোৰ লিক হৈ আছে গতিকে অসমত থাকি লাভ নাই আমি ইমান কষ্টকৈ পঢ়োঁ তাৰে ওপৰত যদি কোনোবাই ২০০০ টকা এটা দি কুৱেশ্যন পেপাৰখন লৈ যদি পাছ কৰিব খোজে বিনামূলীয়াকৈ তেতিয়াতো নহ'ব তেতিয়াতো আমাৰ কষ্টবিলাক অথলে যাব সেইকাৰণে ভাবিছোঁ অসম এৰি দিল্লী মুম্বাই গুচি যাওঁ যাই কিনে তাতে মিস্ত্ৰী কৰিম হাজিৰা পাম ৩-৪০০ টকা তাতে খাম তাতে বিয়া বাৰু কৰাম যিধৰণে প্ৰশ্ন পেপাৰ লিক হৈ আছে আমাৰ ভৱিষ্যত নাই মই জানো ভাই অসমত যিনকে লিক হৈছে প্ৰশ্ন পেপাৰ কুৱেশ্যন লিক হৈ আছে সিনকে থাকিব নোৱাৰোঁ মই ৬০টালৈকে পঢ়োঁ মই হা ৬০টালৈকে পঢ়োঁ ৰাতি তাতে যদি তই ২০০০ টকা ইনভেষ্ট কৰি যদি তই যদি এখন প্ৰশ্ন কাকত কিনি ল'ব পাৰে তাতে যদি গোটেই এনচাৰ লেখা তই যদি পাছ কৰে আমাৰ ভৱিষ্যত কি হ'ব আমাৰ ভৱিষ্যত যাং মই যাং না নহয় সেৱাই দি ধৰণে সেৱাই দি কৈছি হিমন্ত বিশ্ব শৰ্মাক ধৰনা হিমন্ত বিশ্ব কে ধৰোঁতে ৰণক কুকুৰা হেৰি কৰিছে ইডুকেশ্যন চিষ্টেম নাথো মই যাওঁ দিয়া গেলোঁ মই না বাদ দে নহ'লে দুইফালে কিয় মাৰিছে একফালে বোলে এইচএছৰ ছেকেণ্ড ইয়াৰৰ ইংলিছ পেপাৰখন টান কৰি দিছে এইফালে মেট্ৰিকৰ এটাৰ পৰা আনটো পৰীক্ষা বাতিল কৰি আছে প্ৰশ্ন ফাদিল ইনকে চলব নেকি কিমান লাইফ বৰবাদ কৰি আছে বুলি কি হৈ থাকিব এনেকৈ হ'লে কেনেকৈ হ'ব ভৱিষ্যত ষ্টুডেণ্টৰ ভৱিষ্যত কি হ'ব আগুন জানে এডুকেশ্যন চিষ্টেম বৰবাদ কৰি আছে যাওঁ মই আঠখো মই আপুনিও চাকৰিৰ মাথা মাৰি আছে নেকি বা আপোনাকো স্কুটি লাগে নেকি আপোনাকো টেবলেট লাগে নেকি আশা বাদ দিয়ক এইবিলাকৰ আশা বাদ দিয়ক এতিয়া আৰু স্কুটি যিসকলে পইচা ইনভেষ্ট কৰিব তেওঁলোকে সেই স্কুটি টেবলেট পাব আপোনালোকে নাপায় কথাটো কিয় মই আপোনালোকক কৈ আছোঁ বৰ্তমান আপোনালোকে যদি ছ'চিয়েল মিডিয়া চাই ফেচবুক হোৱাটছএপ ইনষ্টাগ্ৰাম চবফালে কুৱেশ্যন পেপাৰ লিকৰে মানে ব্ৰেকিং নিউজ পাব কেইদিনমান আগতে অসমীয়া কুৱেশ্যন পেপাৰ ফাদিল হ'ল তাৰপিছত দুদিন পিছত বিজ্ঞানৰ কুৱেশ্যন পেপাৰ লিক হ'ল তাৰপিছত এই মাত্ৰ এটা নিউজ আহিলে যে ভূগোলৰ প্ৰশ্নকাকতো লিক হ'ল এতিয়া কথাটো হ'ল যে এই কুৱেশ্যন পেপাৰ লিক হ'ল আঁৰত কোন আছে এজন নহ'লে এজন মানুহ থাকিব লাগিব সেই আঁৰত থকা ব্যক্তিজনে হৈছে এজন শিক্ষক আৰু শিক্ষকে যে এনেকুৱা কাম কৰিব পাৰে অকণমান টকাৰ কাৰণে ইয়াতকৈ ডাঙৰ কোনো পাপ হ'বই নোৱাৰে শিক্ষক হৈছে এডাল মমবাতি যিয়ে নিজে গলি আনক পোহৰ দিয়ে আৰু যদি শিক্ষকে যদি মানে এনেকুৱা কৰে কুৱেশ্যন পেপাৰ এখন বিক্ৰী কৰে মানে ইয়াত ডাঙৰ পাপ হ'বই নোৱাৰে আপুনি দিন ৰাতি কষ্ট কৰি পঢ়িব এতিয়া ধৰি লওক যদি আপুনি দিন ৰাতি পঢ়ি আছে আপোনাৰ ওপৰত যদি এজন ষ্টুডেণ্টে আহি যদি ১০-৫ হাজাৰ টকা যদি ইনভেষ্ট কৰি যদি কুৱেশ্যন পেপাৰখন কিনে আৰু সেই পেপাৰখন চাই যদি 100 মাৰ্ক উঠায় তেতিয়াহ'লে আপুনি পঢ়া আৰু নপঢ়া কোনো মূল্য নাথাকিল আপুনি আশা কৰে যে মেট্ৰিক পাছ কৰি হাই ছেকেণ্ডাৰী যাম হাই ছেকেণ্ডাৰী কৰি গ্ৰেজুৱেট কৰিম তমুক কৰিম তাৰপিছত এটা ভাল চাকৰিৰ কাৰণে এপ্লাই কৰিম আৰু সেই চাকৰিটো পালে যে নিজৰ ভৰিত থিয় দিম পৰিয়ালক চলাম সেইটো আশা থাকে চবৰে এভৰি ষ্টুডেণ্টৰ সেইটো আশা থাকে কিন্তু সেই আশা বৰ্তমান সেৱাই মানে পানীত পেলাই আছে আৰু মই সেৱাক ধিক্কাৰ দিছোঁ মই সেৱাই যদি এখন প্ৰশ্ন কাকতে ভালকৈ সজাই পৰাই ৰাখিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে ষ্টুডেণ্টৰ লাইফত তেওঁলোকে কি প্ৰভাৱ পেলাব কথাটো বুজি পাইছেনে এতিয়া যদি আপুনি আপোনাৰ ঘৰখন ভালকৈ ৰাখিব নোৱাৰে তেতিয়াহ'লে বেলেগেতো আপোনাৰ ঘৰত আহি সোমাবই কথাটো তেনেকুৱা চিষ্টেম বহুত বেছি দুখ লাগি আছে আৰু মই নিজে এজন এইচএছ ছেকেণ্ড ইয়াৰ ল'ৰা জাষ্ট ফাইনেল দিলোঁ আৰু বিশ্বাস কৰক আমাৰ যিখন ইংলিছৰ কুৱেশ্যন পেপাৰ আছিল তেওঁলোকে বোলে এইটো চাল খটাইছে যে স্কুটি নিদিওঁ এইবাৰ সেইকাৰণে কুৱেশ্যনখন হাৰ্ড কৰি দিছে ন' প্ৰব্লেম আমাক স্কুটি নালাগে ভাই স্কুটি আমাক নালাগে মা দেউতাই খুৱাই আছে আমাক নালাগে আমাক স্কুটি এইবাৰ যিখন ইংলিছ কুৱেশ্যন দিছে না মাক কচম কৈছোঁ 90% ষ্টুডেণ্টে ফেইল কৰিব 100% চিয়'ৰ যিখিনি পঢ়ি গৈছোঁ এটাও কমন অহা নাই প্লাছ পইণ্ট অন্য বছৰত যি পেটাৰ্ণত আহে সেই পেটাৰ্ণৰ নামৰ নিচান নাই একদম পেটাৰ্ণ চেঞ্জ কৰি দিছে কৈছোঁ সেইটোতো গ'ল আমাৰ ছেকেণ্ড ইয়াৰৰ গ'ল কিন্তু এইবাৰ যিখন মেট্ৰিক পৰীক্ষা যিখন অনুষ্ঠিত হৈ আছে 3টা নে 4টা পৰীক্ষা গ'ল আৰু এই 3টা পৰীক্ষাত এনেকৈ গণ্ডগোল লাগি আছে এনেকৈ কিন্তু ষ্টুডেণ্টৰ লাইফৰ লগত খেলা কৰা হৈ আছে আৰু ছ'চিয়েল মিডিয়াত আপোনালোকে চাব কমেণ্ট বক্সবিলাক চেক কৰিব ইউটিউব হওক ফেচবুক হওক প্ৰত্যেকজন ষ্টুডেণ্টে কমেণ্ট কৰি আছে যদি আমি এইবাৰ ফেইল কৰোঁ আমি ঘৰত কেনেকৈ মুখ দেখুৱাম কেনেকৈ আমি ফেচ দেখুৱাম যদি আমাৰ পৰীক্ষা বেয়া হয় আমি আত্মহত্যা কৰিম আমি ফাঁচি দি মৰিম অমুক তমুক ষ্টুডেণ্টবিলাক কিমান ডিপ্ৰেশ্যনত আহি গৈছে যদি ল'ৰা এজনে যদি আত্মহত্যা কৰে কোনে ৰিস্ক ল'ব সেৱাই ৰিস্ক ল'ব চৰকাৰে ৰিস্ক ল'ব কোনেও নলয় সেইসকল পিতৃয়ে বুজি পাব যে এজন ল'ৰাক হেৰুৱাৰ দুখটো কেনেকুৱা আমি নিজৰ যিখিনি 100% দিব লাগে আমি পঢ়িছোঁ কিন্তু যদি এনেকুৱা কুৱেশ্যন পেপাৰ আহে পৰীক্ষা বাতিল কৰা হয় লিক কৰা হয় তেতিয়াহ'লে কি ক'ম আৰু ইয়াৰে ওপৰত মই ভাবোঁ এডুকেশ্যন চিষ্টেমটো বহুত বেছি কঠিন হ'ব লাগে আৰু তেওঁলোকে বহুত সজাগ হ'ব লাগে যাতে কুৱেশ্যন পেপাৰ লিক নহয় তেওঁলোকে চান্স নিদিলে কুৱেশ্যন পেপাৰ লিক কেনেকৈ হ'ব যদি আপুনি আপোনাৰ ঘৰত যদি মানুহক সোমাব চান্স নিদিয়ে মানুহে জানো সোমাব পাৰিব কথাটো তেনেকুৱা এতিয়া মই ল'ৰা ছোৱালীসকলক এটাই কথা ক'ব বিচাৰিছোঁ যে ভাইসকল তোমালোকে এনেকৈ থাকি লাভ নাই এনেকৈ লিক হৈ থাকিব ডেট চেট হৈ থাকিব এনেকৈ থাকি লাভ নাই তোমালোকে টুইট কৰা
শিক্ষামন্ত্ৰীক টুইট কৰা, ৰণোজ পেগু ছাৰ ডাঙৰীয়াক টুইট কৰা। মই যোৱা দুদিন আগতে আমাৰ এডুকেশ্যন মিনিষ্টাৰ মাননীয় শ্ৰীযুত ৰণোজ পেগু ছাৰক মই এটা ধুনীয়াকৈ টেক্সট কৰিছোঁ। তেওঁ চিন কৰিছে কিন্তু ৰিপ্লাই কৰা নাই, তেওঁলোকে ৰিপ্লাই নকৰেও। গতিকে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ এই ভিডিঅ'টো শ্বেয়াৰ কৰা, যিমান পাৰা শ্বেয়াৰ কৰা ভিডিঅ', তাতে কিবা এটা প্ৰভাৱ পৰে ভিডিঅ'টোৰ জৰিয়তে। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই সকলো ষ্টুডেণ্টক ক'ব বিচাৰিছোঁ যে শ্বেয়াৰ কৰা। আৰু মোৰ মতে এক্সামটো এনেকৈ কৰি লাভ নাই, কুৱেশ্যন পেপাৰ লিক হয়, ডেট পিছুৱাই দি আছে, এনেকুৱা কৰি তেওঁলোকৰতো একো লোকচান হোৱা নাই, কিন্তু ল'ৰা ছোৱালীসকলে মানসিক অশান্তিত ভুগি আছে। বেকাৰ ল'ৰা ছোৱালীক মানসিক অশান্তিত ভুগাই আছে। বহুত ল'ৰা ছোৱালীয়েতো কি ক'ম আৰু, মই এটা ৰিকুৱেষ্ট কৰিছোঁ যে হয়তো এক্সামটো এক্সাম পাতক, পৰীক্ষাটো নহ'লে পৰীক্ষাত সকলোকে পাছ কৰাই দিয়ক, চিধা কথা। হয়তো পৰীক্ষাত চবকে পাছ কৰাই দিয়ক, A to Z ষ্টুডেণ্টক পাছ কৰাই দিয়ক, যেনেকৈ আমাক কৰি দিছিল কৰোণাৰ টাইমত। ময়ো মেট্ৰিক পাছ কৰিছোঁ কিন্তু পৰীক্ষা দিয়া নাই। কিছুমান ষ্টুডেণ্ট এনেকুৱা আছে, যেতিয়া আমাৰ ইংলিছ পৰীক্ষা ষ্টাৰ্ট হৈছিলে, ইংলিছ পৰীক্ষা বেয়া হোৱাৰ ফলত তেওঁলোকে পৰীক্ষা দিব যোৱা নাই। তেওঁলোকে ভাবিছে আৰু যে প্ৰথম পৰীক্ষাই যদি বেয়া হ'ল, কম্পালচাৰী এক্সামটো যদি বেয়া হ'ল, তেতিয়াহ'লে আৰু বাকীকেইটা পৰীক্ষা দি লাভ নাই, কিবা লাভ আছে। হয়তো এক্সামটো এক্সাম পাতক, একদম ফাৰ্ষ্টৰ পৰা নিউ ফ্ৰেছ কুৱেশ্যন দি কৰক, আৰু এডুকেশ্যন চিষ্টেম বহুত বেছি কঠিন কৰক, যাতে কোনেও কুৱেশ্যন লিক কৰিব নোৱাৰে, নহ'লে পৰীক্ষা একেবাৰে চবকে পাছ কৰি দিয়ক, চিধা কথা। আৰু সকলো ষ্টুডেণ্টক কৈছোঁ, তোমালোকে যদি এনেকুৱা নহয়, যদি সকলোকে ফেইল কৰাই দিয়ে বা যিসকল ষ্টুডেণ্টে কষ্ট কৰি পঢ়ি আছে তেওঁলোক যদি ফেইল হয়, তেওঁলোকে টুইট কৰক। আমি যদি সকলোৱে যদি একলগ নহওঁ তেতিয়াহ'লে কাম নহ'ব। এজন দুজনে মাত মাতি লাভ নাই, সকলোৱে মিলি মাত মাতিব লাগিব, তেতিয়াহে কিবা এটা ফাৰাক পৰিব। তো এইখিনিয়ে কৈছোঁ, সকলোৱে ষ্টুডেণ্টে একলগ হোৱা। আৰু বৰ্তমান 3টা ছাবজেক্ট আছে চোৱা, যদি সেইবিলাকত যদি এনেকুৱা চলি থাকে তেতিয়াহ'লে কিবা এটা বাট মাতা, আৰু যদি ভালকৈ হয় তেতিয়াতো ভালকৈ পৰীক্ষা দিয়া। কিন্তু মোৰ মতে হয়তো এক্সামটো এক্সাম হওক, নহ'লে একেবাৰে বাতিল কৰি দিয়ক, চিধা কথা, চবকে পাছ কৰি দিয়ক। আৰু সকলোৱে টুইট কৰক, শিক্ষামন্ত্ৰীক ৰণোজ পেগু ছাৰক টুইট কৰক, যাতে এক্সামটো ভালে ভালে অনুষ্ঠিত কৰিব পাৰে।